ৰিপৰ্টাৰ অসম উৰুকাৰ সন্ধিয়া আপোনালোক নিশ্চয় ব্যস্ত পিঠা লাৰু বনোৱাত আমি প্ৰথমে এটা গীত শুনি ল'ব বিচাৰিছোঁ যিহেতু উৰুকা আৰু উৰুকাত বিহু গীত নহ'লে আমাৰ গা মন ৰাইজাই নকৰে প্ৰথমে গা মন ৰাইজাই কৰোঁ আৰু তাৰপিছত ইটোৰ পিছত সিটো কথা পাতিম গতিকে চাই থাকক ৰিপৰ্টাৰ অসম প্ৰথমেই মই আমন্ত্ৰণ কৰিব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত থকা এগৰাকী কণ্ঠশিল্পীক Pois